হাজো 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 হাজত আহি আমি স্কুটিৰে ঘূৰি আছো চাওক এই কি ভাঙা চিৰা স্কুটি আৰু Hey my lovely friends আজি কোৰ পৰা ব্লগ ষ্টাৰ্ট কৰিছো চাওক ও ৰবা আকৌ নামিলো দেখ আজি মই যাব ওলাইছো চাওক কোকৰাঝাৰ ষ্টেচনত আছো এইফালে কোকৰাঝাৰ ষ্টেচন আগত উঠিলো ইয়াতে ৰবা আৰে ধৰ এইফালে দি ধৰ আজি মই অলপমান গুৱাহাটী বুলি ওলালো গুৱাহাটীলৈ বুলি তো কিয় গৈ আছো আপোনালোকক অলপ পিছত জনাই আছো তো আজিৰ জাৰ্নিটো মানে গুৱাহাটী কোকৰাঝাৰ টু গুৱাহাটী জাৰ্নি আজি তো আপোনালোকক তাৰে ভিডিঅ' কিছুমান দেখাই থাকিম আৰু কি কৰো কি নকৰো ক'ত যাওঁ আপোনালোকে চাই থাকিব দেই ইফালদি আমাৰ ভাইটিয়ে থব আহিলে চাওক মাজতে মাল গাড়ীটো ৰাখি থৈছে তাৰ কাৰণে ইফালদি পাৰ কৰি আহিব লগা হ'ল এইটো চাব পৰা আমি ধুবুৰী এক্সপ্ৰেছটো কাটি ললো মই যিহেতু অকলে জাৰ্নি কৰিম টিকেট এনেও কাটি লো টিকেট নোহোৱাকৈ নাযাওঁ মই ক'তো টিকেটটো কাটি ললো জেনেৰেল ডাবাতে যাম কিন্তু ধুবুৰীটো প্ৰায়ভাগ জেনেৰেলে আৰামছে গৈ থাকিম 3:30 মানত পাই যাম কামাখ্যাত নামিম এইফালে চাব এইবিলাক কয়লা শিল না কয়লা ৰে আহি পাব কিমান দূৰ পাইছে মোবাইল দেখালে লাজ লাগে আৰু এইফালে চাওক ফাইনেলি আধা ঘণ্টামান বাট চাই থকাৰ পিছত ট্ৰেইন আহিলে দিছ ইজ ধুবুৰী জংচন আৰু এইফালে চাব পাৰে বহি ললো ইমান ভিৰটো চিট পাইছো দে আৰু এইফালে চাওক নেচাৰ আমি আজৰা পাম আৰু ইয়াতে ক্ৰচিং আছে বোধ তাৰ কাৰণে ট্ৰেইনটো ৰখি থলে কি ধুনীয়া লাগিছে আৰু এইফালে চাব পাৰে ট্ৰেইনতো অলপমান ভিৰ কমিলে চিটবিলাক খালী হৈ গ'ল ধুনীয়া এইফালে মানে বানপানী এইবিলাক চাওক গৰুবিলাক ঘাঁহ খাই আছে ইয়াতে এৰি দিছে চব পুৰা গুৱাহাটী মানে বানপানী তো আপোনালোকক মই কোৱাই নাই কি কাৰণত গুৱাহাটীলৈ গৈ আছো তো মই গুৱাহাটী কামাখ্যাত নামিম মেইন গুৱাহাটী ষ্টেচনত নাযাওঁ আৰু কামাখ্যাত নামি তাৰপিছত জালুকবাৰীত বাছেৰে জালুকবাৰী যাম তাৰপিছত হাজত যাম আজি হাজত মানে যাম বিশেষ এটা কাৰণত তো আপোনালোকক জনাম লাহেকৈ এইফালে চাব পাৰে মই ট্ৰেইনৰ পৰা ইতিমধ্যে নামিলোঁ কামাখ্যা আহি পালোঁ মোক কামাখ্যাৰ ষ্টেচনৰ ওচৰতে মোক কৈ আছে কি বাইক ট্ৰিপ ল'বা নেকি মানে জালুকবাৰী 100 টকা খুজিলে মই 10 টকাতে বাছত গ'লে 10 টকাতে গৈ পাওঁ এই তাতে গৈ আছোঁ এইটো মেইন হাইৰোডত গৈ আছোঁ বাছত যাম 10 টকাতে গৈ পাম জালুকবাৰী বাইকত মিছা 100 টকা দি কিয় যাম ইফালে চাব পাৰে 10 টকাত জালুকবাৰী আহিলোঁ জালুকবাৰীত জালুক নাই হেল্ল' গুৱাহাটী ডাঙৰ বিল্ডিঙে আছে জালুক কিন্তু নাই ডাঙৰ বিল্ডিং আছে এইফালে বাছ নৰখো আৰু এই টেম্পুটোতে যাম পিছফালে বহি ঠেকেনা খাই ঠেকচা খাই বাছ মানে বহুত দেৰি কৰে আহা শুৱালকুছি হাজো ইয়াৰ লগতে মই হাজো গৈ আছোঁ আৰু কিমানজন লাগিব আৰু 4-5জন মান উঠাব এইফালে চাব পাৰে মোক কোন ল'ব আহিছে
আহি পালো বল বল কোনো নাই ভিডিঅ' এইটো চাব পাৰে এইটো হ'ল পাখা মেলা চক হাজৰ ইয়াতে মোক নমাই থলে আমাৰ টেম্পু দি আহিলোঁ তাৰপিছত আমাৰ মিলনজ্যোতি বাৰ অফিচত গৈ আছোঁ ৰুমত গৈ আছোঁ মিলনজ্যোতি বাৰ অফিচ আৰু এতিয়া গৈ আছোঁ ৰুমত ইয়াৰ পৰা ৰুমটো অলপমান মাংস ল'ম গাহৰি ল'ম নে কি ল'ম মই গাহৰিও নাখাওঁ ব্ৰইলাৰো নাখাওঁ লোৱা তুমি খাবা যদি একো নাই লাভাৰাবাদ হাঁহ খাব লাগিব একো নাই হাঁহ নাই একো নাই এইবিলাক এনেকৈ মজাক কৰোঁ মই মানে মাংস চাংস ইমান এটা প্ৰিয় নাই তাৰ কাৰণে বাদ দিছোঁ তোমালোকে বাদ দিছিলোঁ নহ'লে গাহৰি কোনোবা বাদ দিব পাৰে নেকি মোৰতো হৈছোঁ মোৰতো গাহৰি তোমালোকে গাহৰি কোনোবা বাদ দিয়ে নেকি এতিয়া খাব কাৰণে মাছে লৈ যাম মই অকল লোকেলবিলাক খাওঁ লোকেল মুৰ্গী খায় অঁ লোকেল মুৰ্গী খায় খাওঁ লোকেল মুৰ্গী খাওঁ লোকেল মুৰ্গী হ'ব দিয়ক অনলি ফৰ লোকেল মুৰ্গী হাজত আহি আমি স্কুটিৰে ঘূৰি আছোঁ চাওক এই কি ভাঙা চিৰা স্কুটি আৰু ট্ৰেইনত আহিলোঁ তাৰপিছত বাছত উঠিলোঁ তাৰপিছত টেম্পুত উঠিলোঁ ঠেকেচা খাই ইমান মানে ধূলি বালি ইমান খাই এতিয়া মানে স্কুটিত উঠি মানে মজাই বেলেগ হৈ আছে আৰু ঘূৰাই আছোঁ আমাৰ হাজৰখন অঁ এতিয়া হাজৰটো এতিয়া আমাৰে হ'ল গতিকে আপোনাৰ মৰম দিব কালি সৰুতে আহি আছে আমাৰ আলিস্মিতা আহি আছে ক্ৰিকেট কৰি আছে আলিস্মিতা আৰু পূৰা আজি ৰাতিটো পূৰা হাল্লা হ'ব একেলগে যিহেতু চবে মানে লগ খাম কি কম লঞ্চি ভাই পূৰা হাল্লা হওক ৰাতি আৰু অহাকালিতো কি হ'ব আপোনালোকে গম পাব ৰ'বা ধামাকা চাব পাৰে চাৰাদিন খোৱা নাই আমাৰ মিলন ভাই বোলে খোৱা নাই ভাত আমি দুজনে পূৰা হোটেলত সোমাই ফিছ লোকেল ফিছ ল'লোঁ মাছ এতিয়া পূৰা ডবাই দিওঁ আৰু কি হ'ল জানা বাহিৰত বৰষুণ পৰি আছে অলপ টেনশ্যন হৈ আছে কালি আমাৰ কি যে হ'ব এতিয়ালৈকে কোৱাই নাই কিন্তু ভিডিঅ'ত কি কৰিব আহিছোঁ গুৱাহাটীত লাহেকৈহে ক'ম চাব পাৰে আমাৰ মিলনজ্যোতি ভাৰ ৰুমত আহি গ'লোঁ আৰু এজন কোনোবা আছে বে ঐ অমূল্য ভাই আগত ক'ত গ'লি হে এইটো চাওক কোন হয় চাওক এইটো চাব পাৰে আগত আহি আছে আজিকালি বোলে ইয়াতে চাকৰি পাইছে মই এতিয়া মানে মিলন ছাৰৰ বছ হয় ছাৰ হয় কিন্তু তাৰ মই বছ মই বৰ্তমান জি এম আচ্ছা ঠিক আছে তো যিয়ে নহওক আহি পালোঁ ফাইনেলি এতিয়া অলপমান ৰেষ্ট লওঁ তাৰপিছত আৰু বাকীবিলাক কথা হ'ব আৰু কি কাৰণত আহিছোঁ গুৱাহাটী এতিয়ালৈকে কোৱাই নাই লাহেকৈ ক'ম কালি